নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান সময়ত কিশোৰী যুৱতী বোৱাৰীৰ নিৰুদ্দেশ ঘটনাই সমগ্ৰ অসম জোকাৰি আছে। এইবাৰ কোকৰাঝাৰ জিলাৰ জৰাগুৰি এগৰাকী 17 বছৰীয়া ছাত্ৰীৰ নিৰুদ্দেশ। যোৱা 19 ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰীগৰাকীৰ নাম ভূমিকা হাজোৱাৰী। ছাত্ৰীগৰাকী পৰিয়ালে আমাক জনোৱা মতে 19 ফেব্ৰুৱাৰীৰ পৰা ভূমিকা হাজোৱাৰী নামৰ ছাত্ৰীগৰাকী সন্ধানহীন হৈ আছে আৰু এই ছাত্ৰীগৰাকীৰ যদি কোনো ব্যক্তিয়ে সন্ধান পায় তেনেহ'লে 8638732958 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়াল লোকে আহ্বান জনাইছে। আপোনালোকে যদি এই সুন্দৰী যুৱতীগৰাকীক যদি ক'ৰবাত সন্ধান পায় তেনেহ'লে এই নম্বৰত যোগাযোগ কৰি পৰিয়াল লোকক জনাবলৈ